हेलो एवरीवन। सो आजिर भिडिओटोर जरिए मैं आपलोक गुगल पेर सहायत केनेदरे निजर इलेक्ट्रिसिटी बिल দিব পাৰিব সেই বিষয়ে দেখাবলৈ চেষ্টা কৰিম। सो तार কাৰণে আপোনাৰ নিজৰ মোবাইলত গুগল পে এপটো থাকিব লাগিব, তাত আপোনাৰ একাউণ্ট থাকিব লাগিব। সো গুগল পে যদি আপোনাৰ মই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম, সেই লিংকটোৰ জৰিয়তে আপোনালোকে গুগল পে একাউণ্টটো খুলি ল'ব। সো ইয়াৰ বাবে মোৰ অলৰেডি আছে গুগল পে এপ ইনষ্টল কৰা, একাউণ্ট খোলা। সো ইয়াতে মই এতিয়া এপটো ক্লিক কৰি দিলোঁ। ইন্টাৰফেসটো খুল খালে ইন্টাৰফেসটো খুল খোৱাৰ পিছত মই এটা বিলছত যাম। বিলছত যাই পিনে মই আপোনাৰ ভিউলত মাৰিম। ভিউলত যাই পিনে ইলেক্ট্ৰিচিটিত মাৰি দিম। ইলেক্ট্ৰিচিটি যাই পিনে আমাৰ যেতিয়া অসমৰ হয়, অসমৰ হ'লে আপোনাৰ অসম পাৱাৰ APDCL-ৰ ইয়াতে আপুনি ইলেক্ট্ৰিচিটিত গৈ পিনে APDCL-ত ক্লিক কৰি দিব। আপুনি ইয়াতে ক্লিক কৰিব, লিংক একাউণ্টত যাব। লিংক একাউণ্টত যাই পিনে আপোনাৰ যোনটো বিলৰ এগেইনষ্টত যোনটো আপোনাৰ কনজিউমাৰ আইডি এটা থাকে, সব মানুহৰ সব মানে বিল আহিলে এখন কনজিউমাৰ আইডি সবৰে বেলেগ বেলেগ। সো আপোনাৰ কনজিউমাৰ আইডিটো ইয়াতে টাইপ কৰি দিব। সো মোৰ যোনটো কনজিউমাৰ আইডি মই ইয়াতে দি দিলোঁ মোৰটো। একাউণ্ট নেমটো দিব নালাগে, আপোনালোকৰ অকল কনজিউমাৰ আইডিটো দি দিলে হৈ যায় আপোনালোকৰ। সো হৈ গ'ল। এতিয়া আপুনি লিংক একাউণ্ট মাৰি দিব। চাওক মই এতিয়া লিংক একাউণ্ট মাৰি দিয়াৰ পিছত আপোনাৰ এইখিনি এনেকৈ একাউণ্ট ডিটেইল নেম আহিছে, কনজিউমাৰ আইডি আৰু এনেকুৱাখিনি আহি গৈছে। ইয়াতে আপুনি লিংক একাউণ্ট বুলি ক্লিক কৰি দিব। সো আপোনাৰ এতিয়া একাউণ্টটো লিংক হৈ গৈছে। লিংক হৈ যোৱাৰ পিছত চাওক এতিয়া মোৰ লাষ্ট বিল, মোৰ এতিয়া যোনটো বিল পেমেণ্ট কৰিম ইয়াতে আপোনাৰ অলৰেডি বিলটো শ্ব' কৰিয়ে আছে আমাৰ যে মোৰ বিল ডেট আপোনাৰ 9 জুলাইত আজি ডেটত বিলটো আহিছে। পিছত ডিউ মোৰ 24 তাৰিখ, মোৰ ফোন নাম্বাৰ এইটো দি আছে বিলত। এতিয়া মই ইয়াতে বিলটো অলৰেডি আছে, ইয়াতে মই পে বিলত ক্লিক কৰি দিম। সো আপোনালোকে চাব পাৰে পে বিলত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ যোনটো গুগল পে'ত বেংক একাউণ্ট লিংক হৈ আছে সেইটো একাউণ্ট ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ 6 ডিজিট UPI পিনটো আপুনি তাতে দি দিব লাগিব। UPI পিনটো আপোনাৰ গুগল পে একাউণ্ট থাকিলে আপুনি যেতিয়া অপেনিং কৰিব গুগল পে একাউণ্টটো তেতিয়া আপুনি পাই যাব সেইটো। সো এইখিনি ডিটেইল মই আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ এইখিনি গুগল পে'ৰ যোনটো প্ৰাইভেচি পলিচি হয় সেইটো ৰেষ্ট্ৰিক্ট কৰি ৰাখিছে। সো মই আপোনালোকক ৰেকৰ্ড কৰি দেখাই আছোঁ স্ক্ৰীন। সো স্ক্ৰীন ৰেকৰ্ডিঙত মানে গুগল পে সেইটো এলাউ নকৰে। সো মই এইখিনি ডিটেইলখিনি প্ৰাইভেট ডিটেইলত দেখাব নোৱাৰিলোঁ। সো তাৰপিছত আপোনাক মই ক'লোৱে কি কৰিব লাগিব, সেইখিনি পিছত নেক্সটখিনি আপুনি চাব পাৰে। আপোনালোকে মোৰ পে'মেণ্ট হৈ গ'ল, পেইড ৱেইটিং ফৰ কনফাৰ্মেশ্যন। সো এইখিনি অলপ 2 মিনিটমান ৰখিব লাগিব আপোনালোকে। চাওক হৈ গ'ল মোৰ এতিয়া ইলেক্ট্ৰিচিটি বিল পেইড হৈ গ'ল মোৰ এইটো মাহৰ কাৰণে। এতিয়া মই ইয়াতে ক্লিক কৰি চাম, এইখন চাব পাৰে আপোনালোকে। মোৰ ৰিচিপ্টখন আহি গৈছে, বিল ইনভইচ ফৰ আছাম পাৱাৰ APDCL-ৰ কনফাৰ্ম 10 জুলাই কমপ্লিট, এনেকুৱা 10 জুলাইত কমপ্লিট। চাওক এইখন বিলখন আপোনালোকে শ্বেয়াৰো কৰি দিব পাৰে হোৱাটছএপত নিজৰ, শ্বেয়াৰ কৰি পিনে ছেভ কৰি থৈ দিব পাৰে। এতিয়া মই সেইটো নেদেখাওঁ আৰু এইটোৱে এনেকৈ দৰে আপোনালোকে নিজৰ গুগল পে'ৰ জৰিয়তে ইলেক্ট্ৰিচিটি বিল পে' কৰিব পাৰে। সো আজি এই ভিডিঅ'টোত এয়ে আছিল। থেংক ইউ।